169তম মৃত্যু বাৰ্ষিকী আমাৰ যি বীৰ শ্বহীদ চিদু আৰু কানহু মুৰ্মু তেখেতসকলক আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ কিয়নো আজিৰ দিনটোতে তেখেতসকলে মৃত্যুবৰণ কৰিছিলে আৰু এইটো অকল অসমৰ কথা নহয় সমগ্ৰ ভাৰতবৰ্ষতে তেখেতসকলে যোৱা 1855-56 চনত ব্ৰিটিছৰ অপশাসনৰ বিৰুদ্ধে তেখেতসকলে মাত মাতিছিল সংগ্ৰাম কৰিছিল আৰু জাতিটোক নিৰাপত্তাৰ ক্ষেত্ৰত আগবঢ়াই লৈ যাবলৈ নিৰাপত্তা প্ৰদান কৰিবলৈ তেখেতসকলে নিজৰ আত্মাও বলিদান দিলে গতিকে আমি আজিৰ দিনত প্ৰতি বছৰে তেখেতসকলৰ জন্ম বাৰ্ষিকীত আৰু মৃত্যু বাৰ্ষিকীত তেখেতসকলক আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰোঁ আৰু আমি আশা কৰোঁ তেখেতসকলৰ আত্মাই স্বৰ্গত চিৰ শান্তি লাভ কৰক এইখিনিয়ে আমি কামনা কৰোঁ আৰু মেইন কথাটো হ'ল তেখেতসকলে যি কাৰণত সংগ্ৰাম কৰি গ'ল তেখেতসকলে আমাৰ জাতিটোক সমগ্ৰ ভাৰতবৰ্ষৰ আদিবাসী জাতিটোক তেখেতসকলে এটা ৰাস্তা পথ দেখুৱাই দিলে আৰু দেখুৱাই গ'ল অনুপ্ৰেৰণা যোগাই ৰাখিলে গতিকে আমাৰ আহ্বান সেইটোৱে থাকিব আদিবাসী ৰাইজৰ ওচৰত যাতে তেখেতসকলে যি পথ দেখুৱাই গ'ল যি অনুপ্ৰেৰণা আমাক দেখুৱাই গ'ল সেইটো যাতে পালন কৰি যায় আৰু ভৱিষ্যতৰ দিনত নিশ্চয়কৈ তেখেতসকলৰ অনুপ্ৰেৰণাৰ ৰাস্তাইদি যদি আমাৰ জাতিটো খোজকাঢ়ে বা আগুৱাই লৈ যায় নিশ্চয়কৈ মুক্তি হ'ব আৰু যি পাবলগীয়া আমাৰ সাংবিধানিক অধিকাৰ এতিয়াও আমি পোৱা নাই সেই সাংবিধানিক অধিকাৰখিনি আমি নিশ্চয়কৈ পাবলৈ সক্ষম হ'ম এইখিনিকে আজিৰ এই মৃত্যু বাৰ্ষিকীত মোৰ বিশেষকৈ আমাৰ AWDC চেয়াৰমেন হৈ মই এইখিনি চৰকাৰৰ ওচৰতো আহ্বান ৰাখিলোঁ আমাৰ জনসাধাৰণৰ ওচৰতো আহ্বান ৰাখি মোৰ কথাখিনি ইয়াতে শেষ কৰিছোঁ তেখেতসকলে যি অনুপ্ৰেৰণা যোগাই দিলে বা দি থৈ গ'ল তেখেতসকলৰ নিচিনা আমাৰ সমাজত জাতিটোত নিশ্চয় আমাৰ লিডাৰ হ'ব লাগে আৰু যিসকলে আমাৰ এতিয়াৰ দিনত আমাৰ আদিবাসী পাবলগীয়া সংগ্ৰামৰ যি ফল সেইটো পাবলৈ যাতে সক্ষম কৰায় তেনেধৰণৰ আমাৰ ইয়াত এতিয়া লিডাৰ লাগিব আৰু নিশ্চয়কৈ তেখেতসকলৰ অনুপ্ৰেৰণাত আমি আগবাঢ়িলে নিশ্চয়কৈ আমি সফল হ'ম এদিন বহুতে স্বাধীনতা আন্দোলনৰ বিষয়ে যদি পঢ়ে মানে প্ৰথম স্বাধীনতা সংগ্ৰাম বুলি ক'লে বহুতে চিপাহী বিদ্ৰোহ বুলি কয় মংগল পাণ্ডে য'ত শ্বহীদ আছিলে বীৰ শ্বহীদ তেখেতো বহুত মানে ব্ৰিটিছৰ বিৰুদ্ধে যুঁজি পেলাই তেখেতে শ্বহীদ হৈছিলে কিন্তু তাৰো আগত সিদ্ধু কানু দুয়োগৰাকী ভাই তেওঁৰ লগতে চান মুৰ্মু আৰু ভৈৰৱ মুৰ্মু এনেকুৱা 4 ভাই যি আন্দোলন সান্তালী হুল আৰম্ভ কৰিছিলে সেইটো এই কেইবাবছৰ আগত তেওঁলোকে আৰম্ভ কৰিছিলে আৰু আপোনালোকে দেখিবলৈ পাব যে যদি আমি বুৰঞ্জীৰ ইতিহাসৰ পাত উটিয়াই চাওঁ তেওঁলোকসকলে যি ধৰণে সেই সময়ত ব্ৰিটিছসকলে যি ধৰণে অন্যায় কৰিছিলে আমাৰ মাটি বাৰীবোৰ কাঢ়ি ল'বলৈ চেষ্টা কৰিছিলে টেক্স বঢ়াই দিছিলে মানুহ মৰিলেও টেক্স দিয়ে তেওঁলোকে বিয়া পাতিলেও টেক্সৰ ব্যৱস্থা কৰিছিলে তাৰোপৰি তেওঁলোকে এনেকুৱা কৈছিলে যে যুৱতীসকল মহিলাসকল যদি তেওঁলোকে দেখে তেওঁলোকক অপমান তেওঁলোকৰ অশ্লীলতাৰ যিটো চকু দৃষ্টি সেই দৃষ্টিৰে চাইছিলে গতিকে সেই সকলোবোৰ নিৰাপত্তা কৰিবৰ বাবে হুল আন্দোলন গঢ়ি তুলিছিলে সিদ্ধু কানু তেখেতসকলে আৰু বীৰ সিদ্ধু তেওঁ জ্যেষ্ঠ ককায়েক আছিলে তেখেতে যি ধৰণে আন্দোলন কৰি তুলিছিলে এই আন্দোলনত প্ৰায় 50,000 যিটো সান্তালী পৰগনা বুলি কয় 6টা ডিষ্ট্ৰিক্ট আছে এই 6টা ডিষ্ট্ৰিক্টৰ সান্তালী পৰগনাৰ 50,000 প্ৰায় 400 গাঁৱৰ মানুহ একত্ৰিত হৈছিলে আৰু এই আন্দোলন কৰিছিলে 1855 চনত আৰু 1855 চনতে তেখেতসকলে যি ধৰণে আন্দোলন গঢ়ি তুলিছিলে আৰু সেই বহু ব্ৰিটিছ সেই সময়ত যিবিলাক অত্যাচাৰী ব্ৰিটিছ আছিলে তেওঁলোকৰ বধ কৰা হৈছিলে তেওঁলোকৰ বিভিন্ন ধৰণে তেওঁলোকৰ ওপৰত তেওঁলোকে যি ধৰণে এই আদিবাসী জনগোষ্ঠীৰ ওপৰত যেনেকুৱা নিৰ্যাতন কৰিছিলে সেই নিৰ্যাতন কৰাৰ বিৰুদ্ধে তেওঁলোকে মাত মাতাৰ উপৰিও উইথ একশ্যন তেওঁলোকে কাম কৰিছিলে গতিকে সেই সময়ত সিদ্ধু কানু সকলৰ যি নেতৃত্ব সেই নেতৃত্বৰ ওপৰত বিশ্বাস কৰি হাজাৰ মানুহ ওলাই আহে গতিকে তেখেতসকলে যি ধৰণে ব্ৰিটিছক পৰাভূত কৰাৰ কাৰণে চেষ্টা কৰিছিলে সেই চেষ্টাৰ মাজতেই ক'ৰবাত তেওঁলোকক দুয়োকে কৰায়ত্ব কৰিবলৈ সক্ষম হ'ল ব্ৰিটিছ আৰু ব্ৰিটিছ কৰায়ত্ব কৰি পেলাই তেওঁলোকৰ নিজৰ জন্মস্থান গাঁৱতে ফাঁচি ওলমাই দিলে এটা বৰ দুঃখজনক ঘটনা গতিকে সেই 1856 চনত তেখেতক ফাঁচি কাঠত ওলমাই দিয়া গ'ল আৰু সেই 1856ৰ পৰা আজিলৈকে আমি যিটো 2024 চনলৈকে এইটো প্ৰায় 159 শ্বহীদ দিৱস তেওঁলোকৰ গতিকে তেখেতৰ মৃত্যুৰ
আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ। সেই বীৰসকলে যি বাটকটীয়া হিচাপে তেওঁলোকে ব্ৰিটিছৰ সেইটো সময়ত বন্দুকক ভয় কৰা নাছিলে, ব্ৰিটিছৰ চাবুকক ভয় কৰা নাছিলে, ব্ৰিটিছৰ যি শাসন ব্যৱস্থা আছিলে তাক ভয় কৰা নাছিলে আৰু তেওঁলোকে আগুৱাই গৈছিলে যাতে ভাৰতৰ জনতাক তেওঁলোকে স্বাধীনতা দিব পাৰে, তেওঁলোকে যাতে মাটিৰ অধিকাৰ পাব পাৰে, নিজৰ স্বাভিমানৰ অধিকাৰ পাব পাৰে, সেই অঞ্চলত যাতে তেওঁলোকৰ সম্পূৰ্ণ অধিকাৰ সাব্যস্ত কৰাৰ লগতে ব্ৰিটিছক যাতে খেদি পঠিয়াব পাৰে তাৰ যিটো সংকল্প লৈছিলে সেই সময় সেই সংকল্পক আমি নমস্কাৰ জনাইছোঁ। তেওঁলোকৰ গোটেই পৰিয়াল তাৰ বাবে মৃত্যুবৰণ কৰিব লগা হ'ল। প্ৰায় 20,000 মানুহৰ হত্যা হ'ল, 30,000 মানুহৰ হত্যা হ'ল সেই সময়ত। গতিকে সিমান মানুহৰ মৃত্যু, ইমান মানুহ একেলগে 30,000 মানুহ একেলগে মৃত্যু হোৱা বেলেগ নজিৰ নাই। এই একেলগে মৃত্যু হোৱাৰ ভিতৰত সান্তালী বিদ্ৰোহ যিটো সান্তালী হুল ইয়াতেই 30,000 মানুহ একেলগে বিদ্ৰোহত মৃত্যু হৈছে। গতিকে এয়া স্বীকৃতি হ'ব লাগে আৰু প্ৰত্যেকে অনুপ্ৰাণিত হ'ব লাগে যে ব্ৰিটিছৰ নিচিনা এটা শক্তিশালী তেতিয়া ইষ্ট ইণ্ডিয়া কোম্পানী আপোনালোকে জানে ৰবাৰ্ট ক্লাইভে যেতিয়া ৰবাৰ্ট ক্লাইভ মিৰ্জাফৰৰ হেৰিৰ পিছত মানে যি আমাৰ চিৰাজউদ্দৌলা নবাব আছিলে, নবাবক যেতিয়া পৰাজিত কৰাৰ পিছৰ যিটো প্ৰক্ৰিয়া সেইটো চেঞ্জ হৈ গ'ল। বক্সাৰত যেতিয়া যুদ্ধ হ'ল, বক্সাৰতো যুদ্ধ হোৱাৰ বক্সাৰ যুদ্ধ যেতিয়া জিকি গ'ল আৰু পলাচী যুদ্ধ যেতিয়া জিকি গ'ল, গোটেই ব্ৰিটিছৰ হাতত শাসনটো গুচি গ'ল। এই ব্ৰিটিছৰ শাসন যেতিয়া গুচি গ'ল সেই তেতিয়া তেওঁলোকে টেক্সেশ্যনটো বঢ়াই দিলে। টেক্সৰ যিটো এগ্ৰিমেণ্ট এলাহাবাদ এগ্ৰিমেণ্ট বুলি কয়, এলাহাবাদ ট্ৰিটিৰ পিছত তেওঁলোকে টেক্স লোৱাৰ এটা ব্যৱস্থা কৰি দিলে, য'ত মানুহে বিবাহ মানে যদি মেৰিজ হয়, বিবাহ হয়, বিবাহৰো টেক্স লগাই দিয়ে। মানুহ মৰিলে তেওঁলোকৰ যদি শ্ৰাদ্ধ পাতে তাৰো টেক্স লগাই দিয়ে আৰু বিভিন্ন সময়ত টেক্সৰ বৃদ্ধি কৰি গৈ থাকে, যিটো কৰ বৃদ্ধি কৰাৰ কাৰণে তাৰ বিৰুদ্ধে বীৰ সিদ্ধু কানুৱে এটা সংগ্ৰাম গঢ়ি তুলিছিলে। এই গতিকে এই সংগ্ৰামই আজি বহুকেইজনৰ অনুপ্ৰেৰণাৰ উৎস আৰু আমি আশা কৰিছোঁ যে আমাৰ নৱপ্ৰজন্মই এই কথাখিনি বুজি পাব। তেওঁলোকক বীৰ পুৰুষসকলৰ যি তেওঁলোকৰ ত্যাগ, তেওঁলোকৰ যি সমৰ্পণ, এই সমৰ্পণক সদায় শ্ৰদ্ধাঞ্জলি জনাব ইমানে আশা ৰাখিছোঁ। গতিকে এই সান্তালী সমাজ বুলিয়ে নহয়, এই ভাৰতৰ প্ৰাচীনতম জাতি সান্তালী জাতি, প্ৰাচীনতম এই সমাজৰ সুৰক্ষাৰ কাৰণে তেওঁলোকে ওলাই আহিছিলে আৰু ভাৰতৰ ভূমিৰ বাবে ওলাই আহিছিলে, জংঘলৰ সুৰক্ষাৰ বাবে ওলাই আহিছিলে। আপোনালোকে আৰু এটা ইনচিডেণ্ট আছে, আচৰিত পাব। যেতিয়া সান্তালী হুল যেতিয়া আৰম্ভ হোৱাৰ পথত সেই সময়ত এই ৰেলৰ কনষ্ট্ৰাকশ্যন চলি আছিলে, ৰেলৰ লাইনৰ কনষ্ট্ৰাকশ্যন চলি আছিলে। সেই সময়ত যিটো ঝাৰখণ্ডৰ এতিয়া বৰ্তমান ঝাৰখণ্ড তেতিয়া সান্তালী পৰিগণা বুলি কয়, সান্তালী পৰগনাত যেতিয়া হৈ আছিলে তেতিয়া বহু মহিলাক তেওঁলোকে অপহৰণ কৰি লৈছিলে। ব্ৰিটিছ অফিচাৰবিলাকে তেওঁলোকে সম্ভোগ কৰিবৰ বাবে অপহৰণ কৰি লৈছিলে, যিটো বস্তু আটাইতকৈ দুৰ্ভাগ্যজনক হৈছিলে। সেইকাৰণে কানু যিজন সৰু ভায়েক আছিলে সেই কানু তেখেতে ইয়াৰ বাবে এগ্ৰেছনলি সেই ব্ৰিটিছ অফিচাৰসকলক ধৰি তেওঁলোকক কিন্তু বধ কৰিছিলে আৰু তেওঁলোকে সেই স্বাভিমানৰ কাৰণে কৰিছিলে সেয়া কথা। গতিকে সেই ব্ৰিটিছে আমাক 200 বছৰ কাল শোষণ কৰিলে, তেওঁলোকক সেই সময়তে খেদি পঠোৱাৰ বাবে তেওঁ প্ৰয়ত্ন কৰিলে, যিটো আমাৰ 1947 চনত সম্ভৱ হৈ উঠিল। কিন্তু তাতকৈ কিমান বছৰ আগতেই আমাৰ সান্তালী যি আন্দোলন, সেই আন্দোলনে এই পঠিয়াৰ কাৰণে প্ৰয়াস কৰিছিলে। গতিকে এই প্ৰয়াসক আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ, নমস্কাৰ জনাইছোঁ, তেওঁলোকক চেলুট জনাইছোঁ আৰু তেওঁলোক যাতে অমৰত্ব লাভ কৰে আমাৰ সকলোৰে হৃদয়ত সেইটো কামনা কৰি পেলাই আপোনালোকে যি ধৰণে আজি আমাৰ যি সিদ্ধু কানু মন্দিৰ আছে আমাৰ ইয়াতে, এই মন্দিৰত এই অনুষ্ঠানটো কৰিছে আৰু অনুষ্ঠানটোত উপস্থিত আছে অসীম হাজদা ডাঙৰীয়া, আমাৰ আদিবাসী ৱেলফেয়াৰ কমিটিৰ ৱেলফেয়াৰ ডেভেলপমেণ্ট কাউন্সিলৰ মাননীয় অধ্যক্ষ আৰু আমাৰ লগত উপস্থিত আছে টিৰকু টুডু ডাঙৰীয়া, আমাৰ মাজত উপস্থিত আছে বাদল টুডু ডাঙৰীয়া আৰু কেইবাজনো গণ্যমান্য ব্যক্তি আজি উপস্থিত হৈছেহি। তেওঁলোকক সকলোৱে যে ইমান ধুনীয়াকৈ অনুষ্ঠানটো কৰিছে তাৰ বাবে মই ধন্যবাদ জনাইছোঁ।